পলিথিন লৈছো। আপোনালোকে ছুৰীখনেৰে পলিথিনটো অলপ অলপকৈ কাটিব। অলপ কটা হোৱাৰ পিছত লাহে লাহে পলিথিনটো চিধাকৈ চিৰিব। বেকা হ'ব নিদিব, অকল চিধাকৈ চিৰি থাকিব। এটা চাইড চিৰা হোৱাৰ পিছত আপোনালোকে লাগি থকা চাইডটো চিৰিব। আপোনালোকৰ কমপ্লিট চিৰা হ'ব, তেতিয়া পলিথিনটো এনেকুৱা দেখা হ'ব। এতিয়া আমি কাৰ্টুনটোৰ ওপৰত পলিথিনখন লগাই লম। ইয়াৰ পিছত আমি ষ্টেপলাৰটোৰে সেই কাৰ্টুনটোত পিন মাৰিম। আপোনালোকে চাৰিওকাষৰ কাঠকেইটা সমানকৈ লৈ পিন মাৰা আৰম্ভ কৰিব। চাইডত পিন মৰা হোৱাৰ পিছত তাৰ অপজিট চাইডটোতো পিন মাৰিব। এনেদৰে আপোনালোকে চাৰিটা কাষত সমানে সমানে পিন মাৰিব। ওলাই থকা পলিথিনখিনি ধুনীয়াকৈ দেখি কিনে পিন মাৰিব। এতিয়া মোৰ কামখিনি কমপ্লিট হৈছে। এতিয়া মোৰ হোৱাইট বৰ্ডখন ৰেডি হ'ল। এতিয়া মই হোৱাইট বৰ্ডখনত আপোনালোকক স্কেচ পেনেৰে লিখি দেখুৱাম। চাওক কি সুন্দৰকৈ লিখা গৈছে। এনেকুৱাকৈ আপোনালোকেও ঘৰতে হোৱাইট বৰ্ড বনাব পাৰে। মই আপোনালোকক দুটা কাপোৰেৰে মুচিও দেখুৱাইছো, কি সুন্দৰকৈ মোচা গৈছে। আপোনালোকে এইখন হোৱাইট বৰ্ডত মাৰ্কাৰ ইউজ নকৰিব, কেৱল পেন ইউজ কৰিব।